আজিৰ আমাৰ যেটো অনুষ্ঠান কাৰ্যক্ৰম এটো আমাৰ যেটো গেট আমাৰ পিকনিক স্পটৰ গেট আজিৰ পৰা আমি এটো উদ্ঘাটন কৰা হৈ গল তো আমাৰ উদ্ঘাটন কৰিলে আমাৰ সন্মানীয় আমাৰ ডিএফও স্যাৰ লগতে আমাৰ হোমাসিবি আমাৰ প্ৰাক্তন যেটো আমাৰ ফাউণ্ডাৰ মানস ইকো টুৰিজমৰ সোসাইটিৰ ফৰ্মাৰ প্ৰেসিডেন্ট তেখেত লগতে আৰু আমাৰ অঞ্চলৰ যেটো আমাৰ আইসি বাগানপাৰা আইসি লগতে আৰু আমাৰ সকলোৰ বুদ্ধিজীৱী লোক আজি লৈ ফেলে আমি আমাৰ যেটো অনুষ্ঠান এটো আমাৰ যেটো পিকনিক স্পটৰ যেটো গেট আমি এটো আমি উদ্ঘাটন কৰিলো ইয়াৰ আমাৰ বনভোজকাৰীসকলক কিবা আহ্বান জনাব নেকি মই বনভোজসকলক আহ্বান জনাব বিচাৰিছো যে আজিৰ পৰা আমাৰ যেটো বনভোজ খাওয়া আৰম্ভ হৈ গল তো মই গোটেই অসমৰ বাসীক মই আহ্বান জনাইছো যে আপোনালোকে আহক আমাৰ জায়গাত যাইখিনি আহিখিনি আপোনালোকে বস্তু আমাৰ জায়গাটো এনজয়মেন্ট লওক আৰু আমাৰ যিখিনি অঞ্চলৰ যেটো সিনাৰি এই সিনাৰি লৈ আপোনালোকে আনন্দ লোৱাৰ কাৰণে মই গোটেই অসমক অনুৰোধ জনালো বনভোজকাৰীসকলে ইয়াত যদি আহে কি আকৰ্ষণৰ বস্তু লাভ কৰিব তাতে আমাৰ আপোনাৰ যেটো আপোনাৰ সিনাৰি হয় নেচাৰেল সিনাৰি যেটো আমাৰ ভুটান আৰু ইণ্ডিয়াৰ যেটো বাউণ্ডাৰী আপোনাৰ হেলিবিট দেখা পাব লগতে আৰু আপোনাৰ যি আমাৰ এনিমেলছ আছে তাত থাকা যিকোনো জীৱ জন্তু তাক দেখা পাব লগতে আৰু আমাৰ যেটো তাতে এটা আমাৰ যেটো পাৰ্ক বনোৱা হৈছে আৰু লগতে আমাৰ যিটো এন্টাৰটেইনমেন্ট জিপ লাইন বা অন্য যিখিনি আছে সেইবিলাক আপোনালোকে লাভ উপভোগ কৰা পাৰিব আৰু লগতে আমাৰ তাতে এটা ৱাটাৰফল আছে তাতে আপোনালোকে এই ৱাটাৰফল আপোনাৰ ট্ৰেকিং থ্ৰুদি আপোনালোকে যাব পাৰিব আৰু চাব পাৰিব তাতে এনজয়মেন্ট ল'ব পাৰিব এইখিনি সেই বিষয়ত যিখিনি আমাৰ ফৰেষ্ট এক্ট আছে বা আমাৰ যিখিনি আমাৰ ল এণ্ড অৰ্ডাৰ আছে সেই ল এণ্ড অৰ্ডাৰ মতে আমি সেই যিখিনি ল'ব লাগে আমি ব্যৱস্থাটো ল'ম আৰু এইখিনি